মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোলৈ সকলোকে স্বাগতম। আমি আগৰ ভিডিঅ'টোত কি পঢ়াইছিলোঁ যে এই ৰিভিজন পাৰ্টত অৰ্থাৎ পুনৰ আলোচনাৰ প্ৰথম ভাগটোত আমাৰ বিশেষ বস্তু জানিবলগীয়া, যেনেকৈ আমাৰ স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা আদি যিবোৰ আছিলে সেইবোৰ মই পঢ়াইছিলোঁ। কোনোবাই যদি সেইকেইটা চোৱা নাই তোমালোকে চাই আহিবা। অনুশীলনী R1, এই অনুশীলনী R1ত আমাৰ এই কুৱেশ্যনকেইটা যিকেইটা আছে গোটেইকেইটা আমি এতিয়া সমাধান কৰিম, ঠিক আছে। আৰু এইকেইটা শিকাৰ আগত তোমালোকে এটা কাম কৰিবা, এই সূত্ৰকেইটা যিসকলে এতিয়া মুখস্থ কৰা নাই তোমালোকে মুখস্থ কৰিবা, ঠিক আছে। সূচক বিধি যিবোৰ আছে a to the power m into a to the power n equal to a to the power m plus n, এই গোটেইকেইটা ইয়াত 1 2 3 4 5 6 7 এইফালে আছে আকৌ 8 9, ঠিক আছে। এই গোটেইকেইটা তোমালোকৰ মুখস্থ কৰিব লাগিব, গতিকে সকলোৱে এইকেইটা ভালকৈ মুখস্থ কৰিবা। এতিয়া আমি আহোঁ অনুশীলনী R1। অনুশীলনী R1ত কুৱেশ্যন নম্বৰ 1 আমাক কি কৈছে চোৱা, যে বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 স্থানলৈ উলিওৱা, ঠিক আছে। তাৰমানে আমাক কি কৈছে, এই ৰুটটো যিটো আছে এই ৰুটটোৰ নিশ্চয় কিবা এটা দশমিক মান এটা আছে, অৰ্থাৎ বৰ্গমূল এটা আছে, আৰু সেই বৰ্গমূলটো কি আছে দশমিকত আছে। আৰু আমি কি জানো, ৰুটটো যিহেতু কোনো এটা পূৰ্ণবৰ্গ সংখ্যা নহয়, গতিকে ইয়াৰ বৰ্গমূল এটা কি হ'ব, অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা হোৱা মানে কি হ'ব, ইয়াৰ দশমিক বিস্তৃতিটো অপৰিসমাপ্ত আৰু অপৌনঃপুনিক, ঠিক আছে। এতিয়া আমাৰ কি হৈছে, দশমিকৰ পিছত আমাৰ কি কৈছে, দুটা অংকলৈকেহে আমাৰ ৰাখি থব দিছে, ইয়াৰ পিছত আৰু আমাক কৰিবলৈ মানা কৰিছে। গতিকে আমি সেইখিনি কিদৰে উলিয়াম তোমালোকে সকলোৱে ভালকৈ মনোযোগ দিবা। এতিয়া এই ৰুটটো ইয়াৰ বৰ্গমূল উলিয়াব লাগে। এতিয়া বৰ্গমূলটো কি কৈছে 2 স্থানলৈ উলিয়াব লাগে। এতিয়া এইটো কিদৰে উলিয়াবা, ইয়াৰ কাৰণে তোমালোকে ক্লাছ 8ত আগতে পঢ়ি আহিছা কি, যে হৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱা, ঠিক আছে। এতিয়া হৰণ পদ্ধতিৰে বৰ্গমূল কিদৰে উলিয়াব লাগে ইয়াত সকলোৱে মন কৰা। আমি 2টো ইয়াত লিখিলোঁ, ঠিক আছে। এইটো লিখাৰ পিছত আমাৰ জানিব লাগিব কি, যে 2ৰ সমান বা 2তকৈ সৰু আমাৰ বৰ্গ সংখ্যা কি কি আছে, সেই গোটেইকেইটা বৰ্গ সংখ্যা আমাৰ উলিয়াব লাগিব। এতিয়া সেই বৰ্গ সংখ্যাটা আমাৰ জানিব লাগিব, অৰ্থাৎ 1ৰ পৰা 10লৈকে যিকেইটা সংখ্যা আছে সিহঁতৰ বৰ্গ সংখ্যা আমাৰ জানিব লাগিব। সেইকেইটা বৰ্গ সংখ্যা আমাৰ কি হ'ব, তোমালোকে সকলোৱে ইয়াত মন কৰা। চোৱা, আমি যদি 1ক বৰ্গ কৰোঁ তেতিয়াহ'লে আমি বৰ্গফলটো কি পাওঁ, বৰ্গ সংখ্যাটো কি পাওঁ আমি 1। 2 স্কোৱাৰ কৰিলে অৰ্থাৎ 2ক বৰ্গ কৰিলে কিমান পাওঁ আমি 4। 3ক বৰ্গ কৰিলে পাওঁ 9, অৰ্থাৎ এই 1 4 9 16 25 36 49 64 81 100 এইবোৰ হৈছে আমাৰ কি বৰ্গ সংখ্যা, ঠিক আছে। এতিয়া এই বৰ্গ সংখ্যাৰ ভিতৰত আমাৰ চাব লাগিব যে কোনটো 2ৰ সমান অৰ্থাৎ 2তকৈ সৰু এটা বৰ্গ সংখ্যা আছে। কি আছে আমাৰ 1 আছে নে নাই। এই 1ৰ বৰ্গমূল কি আছে আমাৰ, এই স্কোৱাৰটো বাদ দিলে কি থাকিব 1, গতিকে সেই 1ৰ বৰ্গমূল আছে আমাৰ 1। গতিকে আমি এই 1টো ইয়াতো লিখিম ইয়াতো লিখিম, ঠিক আছে। এতিয়া 1 আৰু 1 যেতিয়া পূৰণ কৰিম 1 1 যোৰ কিমান হ'ব আমাৰ 1 হ'ব। এতিয়া আমি ইয়াৰ পৰা এইটো বিয়োগ কৰিম, 2ৰ পৰা 1 বিয়োগ কৰিলে আমাৰ কিমান হ'ব 1 হ'ব, ঠিক আছে। এতিয়া চোৱা ইয়াত আমাৰ কি হয়, এই 1 আৰু এইটো 1 এতিয়া যোগ কৰিম, 1 + 1 কৰিলে কিমান হ'ব আমাৰ 2 ইয়াত লিখি দিলোঁ, ঠিক আছে। এতিয়া কি আছে 2টো কি আছে 1তকৈ ডাঙৰ আছে, গতিকে আমি ইয়াৰ পৰা এইটো হৰণ কৰিব নোৱাৰোঁ। এতিয়া কিদৰে কৰিম, তাৰ কাৰণে আমি কি জানিছিলোঁ আগতে, যে ওপৰৰ পৰা যিকোনো এটা সংখ্যা আমাৰ নমাই আনিব লাগে। যিহেতু ইয়াত কোনো সংখ্যা নামিবলগীয়া নাই, তেতিয়াহ'লে আমি কি কৰিছিলোঁ আগতে হৰণ পদ্ধতিতে, তাত আমি কৰিছিলোঁ যে এটা শূন্য বহাই তাৰপিছত হৰণ কৰোঁ আৰু ইয়াত আমি দশমিক দি দিওঁ, হয়নে। কিন্তু যেতিয়া আমি বৰ্গমূল উলিয়াম তেতিয়া আমি এটা শূন্য নহয়, সদায় আমাৰ দুটাকৈ শূন্য বহাব লাগিব, ঠিক আছে। তেতিয়া আমি কি পালোঁ এতিয়া 100, ঠিক আছে। দশমিক বহাই 2টা শূন্য বহাই দিলোঁ, হৈ গ'ল 100। এতিয়া এই 2ৰ লগত আমাৰ কোনোবা এটা মান বহাব লাগিব। এই মানটো কি বহাম, যাতে এই মানটো আমাৰ ইয়াতো হ'ব লাগিব, যিটো তাতো একে মানটো আমাৰ হ'ব লাগিব। এতিয়া সেই মানটো আমাৰ কি হ'ব, আমি এটা এটাকৈ বিচাৰি উলিয়াব লাগিব। এতিয়া চোৱা, যদি আমি ইয়াত 1 বহাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব, ইয়াত 1 বহিব, ঠিক আছে। তেতিয়াহ'লে 1
এই গোটেইখিনিৰ লগত এতিয়া পূৰণ কৰা 1 1 জাৰ কিমান হ'ব 1 1 2 জাৰ 2 তেতিয়াহ'লে ইয়াৰ পৰা এইটো বিয়োগ কৰিলে কিমান হ'ব 0 ৰ পৰা 1 গ'লে থাকিব নাযায় 1 দাৰ কৰিলে 10 10 ৰ পৰা 1 গ'লে থাকিব 9 ইয়াত থাকিব কিমান 9 9 ৰ পৰা 2 গ'লে 7 79 হ'ব 79 টো কি আছে 21 তকৈ ডাঙৰ আছে গতিকে আমাৰ ইয়াত 1 বহাব নোৱাৰি এনেকৈ আমাৰ এটা এটাকৈ বিচাৰি চাব লাগিব ঠিক আছে ঠিক এতিয়া চোৱা যদি আমি ডাইৰেক্ট 4 বহাই দিওঁ ইয়াত আমি 4 বহাই দিওঁ কিমান হ'ব 4 4 গুণ কিমান 16 4 4 জাৰ কিমান হ'ব 16 16 ৰ 6 হাতৰ থাকিল 1 ঠিক আছে 4 2 জাৰ 8 হাতৰ 1 আমাৰ কিমান হ'ব 9 তো কিমান হ'ল এতিয়া 96 তো 100 ৰ পৰা 96 বিয়োগ কৰিলে আমাৰ কিমান হ'ব ডাইৰেক্ট 4 হ'ব এতিয়া আমি বাকি কিমান পালো 4 পালো এতিয়া 24 কি আছে 4 তকৈ ডাঙৰ আছে না গতিকে আমাৰ কি আছে এই 4 টো এতিয়া শুদ্ধ হৈছে এতিয়া চোৱা আমি আকৌ কি কৰিম এইটো আকৌ হৰণ কৰিম দশমিকৰ পিছত এতিয়া 1 দশমিক স্থানলৈকে গৈছে এতিয়া 2 দশমিকৰ পিছত 2 দশমিক স্থানলৈকে যাব দিছে অৰ্থাৎ দশমিকৰ পিছত দুটা সংখ্যা আমাৰ হ'ব পাৰিব এতিয়া যেহেতু এটালৈকে ওলাইছে আৰু এটা আমাৰ উলিয়াব লাগিব ঠিক আছে এতিয়া আমি কি কৰিম এই 2 টো আমাৰ কি আছে আগৰ পৰা আহিছিলে গতিকে এই 2 টো আমি সেম ৰাখি থম নতুনকৈ আমি কি বহাইছো 4 এই 4 দুটা আমি যোগ কৰি দিম 4 + 4 কৰিলে কিমান হ'ব 8 ঠিক আছে এতিয়া চোৱা ইয়াত আকৌ কি আছে ওপৰত নামিবলগীয়া একো নাই গতিকে আমি এতিয়া কি বহাম কি কৈছিলোঁ আমাৰ দুটাকৈ শূন্য বহাব লাগিব গতিকে দুটা শূন্য বহাই দিলে কিমান হ'ল 400 এতিয়া এই 28 ইয়াৰ লগত এনেকুৱা এটা মান উলিয়াব লাগিব যিটো মান আমাৰ ইয়াতো বহিব আৰু এইটো পূৰণ কৰিলে কি হ'ব আমাৰ ইয়াত তলত বহাই বিয়োগ কৰিলে যিটো বিয়োগফল পাম ইয়াতকৈ সৰু হ'ব লাগিব তো মই 1 বহাই দিলোঁ 1 বহালে কিমান হ'ব 1 1 জাৰ 1 1 8 জাৰ 8 1 2 জাৰ 2 ঠিক আছে এতিয়া এইখিনি আমি বিয়োগ কৰোঁ বিয়োগ কৰিলে আমাৰ কিমান হয় গৈ 0 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব নাযায় গতিকে আমি 1 ধাৰ কৰিলে কিমান হ'ব ইয়াত 10 10 ৰ পৰা 1 গ'লে থাকিব 9 ইয়াত থাকিব 9 9 ৰ পৰা 8 গ'লে থাকিব 1 ইয়াত থাকিব 3 3 ৰ পৰা 2 গ'লে থাকিব 1 119 কি আছে 281 তকৈ সৰু আছে হয় নে নহয় গতিকে আমাৰ ইয়াত 1 যিটো বহাইছোঁ আমি এইটো একদম সম্পূৰ্ণকৈ শুদ্ধ এতিয়া চোৱা দশমিকৰ পিছত দুটা সংখ্যা ওলাই গৈছে গতিকে আমাৰ আৰু উলিয়াব নালাগে আমি ইচ্ছা কৰিলে আৰু ওলাব পাৰিম কিন্তু আমি নোলাওঁ ইমানলৈকে আমি ৰাখি থ'ম ঠিক আছে কাৰণ আমাৰ বেছিকৈ উলিয়াব দিয়া নাই গতিকে ইয়াৰ পৰা আমি কি গম পালোঁ যে √2 আনুমানিক মান 2 দশমিক স্থানলৈ ইকুৱেল টু কিমান হ'ব 1.41 আশা কৰোঁ বন্ধুসকল ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোৱে বুজি পাইছা ঠিক আছে এতিয়া আমি পিছৰ কুৱেশ্যনটোলৈ যাওঁ এতিয়া পিছৰ কুৱেশ্যনটো ইয়াত চোৱা কি কৈছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় আচ্ছা এতিয়া চোৱা কি কৈছে আমাৰ এনেকুৱা দুটা অপৰিমেয় সংখ্যা লিখিব দিছে অপৰিমেয় সংখ্যা কোনবোৰ মনত আছেনে যিবোৰ সংখ্যা আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ ঠিক আছে এতিয়া এনেকুৱা দুটা অপৰিমেয় সংখ্যা আমাৰ লিখিব দিছে সেই দুটা অপৰিমেয় সংখ্যা আমাৰ কি হ'ব সেইটো আমাৰ উলিয়াব লাগে ঠিক আছে আৰু যাতে সিহঁতৰ যোগফলো পৰিমেয় হ'ব আকৌ পূৰণফল আকৌ পৰিমেয় হ'ব দুটা অপৰিমেয় সংখ্যা ল'ব দিছে কিন্তু সিহঁতৰ যোগফল পৰিমেয় আৰু পূৰণফল আমাৰ পৰিমেয় তেতিয়াহ'লে এনেকুৱা আমি দুটা কি সংখ্যা ল'ম এটা কথা সদায় মনত ৰাখিব লাগিব আমি কি জানো যে এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যা যোগ বা বিয়োগ কৰিলে সদায় আমাৰ যোগফল বা বিয়োগফল কি হ'ব আমাৰ অপৰিমেয় হ'ব ঠিক আছে এই কথাটো সদায় মনত ৰাখিবা এতিয়া চোৱা ছাপ'জ আমি এটা সংখ্যা লৈছোঁ √2 আমি কি জানো এটা অপৰিমেয় ইয়াৰ লগত মই আৰু এটা 2 যোগ কৰি দিলোঁ 2 যোগ কৰিলে আমাৰ যোগফল কিমান হ'ব যিটো 2 + √2 সেইটোৱে হ'ব তাৰমানে এই গোটেইখিনি আমাৰ এতিয়া কি হৈ গ'ল অপৰিমেয় সংখ্যা এটা হৈ গ'ল ঠিক আছে এতিয়া ঠিক একেদৰে যদি আমি বিয়োগো কৰোঁ √2 - 2 যদি কৰোঁ এইটো যিটো মান হ'ব 2 - √2 কৰিলেও আমাৰ একে মানটো কি হ'ব আমাৰ অপৰিমেয় হ'ব ঠিক আছে তাৰমানে 2 + √2 এইটো অপৰিমেয় 2 - √2 এইটো অপৰিমেয় ঠিক আছে এতিয়া চোৱা ইয়াত আমি কুৱেশ্যন নম্বৰ 2টো আমি কিদৰে সমাধান কৰিব পাৰিম এতিয়া চোৱা যদি আমি কি লওঁ
2 প্লাছ ৰুট এটা অপৰিমেয় সংখ্যা ল'লো আৰু এটা 2 মাইনাছ ৰুট এটা অপৰিমেয় সংখ্যা ল'লো। এটা যদি আমি একেটা যোগ কৰোঁ, যোগফল আমাৰ কিমান হ'ব চোৱা, 2 প্লাছ ৰুট 2 প্লাছ 2 মাইনাছ ৰুট 2 প্লাছ ৰুট 2 মাইনাছ ৰুট 2 কি হ'ব, কটা কৰি যাব। 2 প্লাছ 2 কৰিলে কিমান হ'ব 4। তো 4টো এটা কি হয় আমাৰ পৰিমেয় সংখ্যা হয়, পৰিমেয়। তেতিয়াহ'লে যোগফল পৰিমেয় ওলাল। এইটো যে আমি পূৰণফল উলিয়াওঁ, পূৰণফল আমাৰ কিমান হ'ব, 2 প্লাছ ৰুট 2 হোল ইনটু 2 মাইনাছ ৰুট 2। প্ৰথমতে a প্লাছ বি হোল ইনটু a মাইনাছ বি ইকুৱেল টু কি আমাৰ a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। এইটো সূত্ৰমতে আমাৰ হৈ যায়, ঠিক আছে। এতিয়া আছোঁ 2 স্কুৱেৰ মানে কিমান হ'ব আমাৰ 4 মাইনাছ ৰুট 2 স্কুৱেৰ মানে কি হ'ব আমাৰ স্কুৱেৰ ৰুটে কটা কৰি যাব, থাকিব 2। তো 4 মাইনাছ 2 কৰিলে কিমান হ'ব আমাৰ অকল 2 হ'ব। 2 এটা কি হ'ব আমাৰ, এইটো এটা পৰিমেয় সংখ্যা হ'ব, ঠিক আছে। এতিয়া আছোঁ 2 প্লাছ ৰুট 2 এটা অপৰিমেয় সংখ্যা, 2 মাইনাছ ৰুট 2 এইখিনি এটা কি আছে আমাৰ অপৰিমেয় সংখ্যা। দুটা অপৰিমেয় সংখ্যা যোগ কৰিলে আমি পৰিমেয় পাওঁ, পূৰণ কৰিলে কিমান পাওঁ আমি পৰিমেয় পাওঁ। গতিকে তোমালোকে উদাহৰণ হিচাপে বা সমাধান হিচাপে এইটো লিখি দিলে হৈ যাব। গতিকে তোমালোকে উত্তৰটো কি লিখি দিলে হ'ল, গতিকে নিম্নে দুটা অপৰিমেয় সংখ্যা যাৰ যোগফল আৰু পূৰণফল পৰিমেয় হৈছে 2 প্লাছ ৰুট 2 আৰু 2 মাইনাছ ৰুট 2। তোমালোকে আৰু বেলেগ বেলেগ কিবা লিখিব পাৰিবা, নিজৰ ইচ্ছামতে উলিয়াই লিখি ল'ব পাৰিবা, ঠিক আছে। একেটা লিখি দিলেও কি হ'ব, শুদ্ধ হ'ব। এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 3টো চোৱা কি কৈছে। ইয়াত কুৱেশ্যন নম্বৰ 3টোত কৈছে যে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা। এতিয়া চোৱা আমাৰ সংখ্যা ৰেখাৰ কথা মনত আছেনে? এতিয়া চোৱা সংখ্যা ৰেখাটো কি আছিলে আমাৰ, এটা অখণ্ড সংখ্যাৰ প্ৰণালী যদি আমি লিখি দিওঁ, সেইটো হৈ যাব কি এটা সংখ্যা ৰেখাৰ প্ৰণালী বুলি আমি ক'লেও শুদ্ধ হৈ যাব, ঠিক আছে। আমি কি জানো, 0ৰ পৰা আৰম্ভ হৈ 2 ফালে কিবা অসীমলৈ গৈ থাকিব, +1 +2 +3 +4 +5 +6 এনেকৈ কি হ'ব গৈ থাকিব। এইফালে কি হ'ব আমাৰ -1 -2 -3 -4 -5 -6 এনেকৈ কি হ'ব এইফালে গৈ থাকিব। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 3টো যদি আমি সমাধান উলিয়াওঁ, এইটোৰ সমাধান আমাৰ কিদৰে হ'ব, কি কৈছে আমাৰ ইয়াত যে -5 আৰু 5 সিহঁতৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ কি কি আছে সেইটো উলিয়াব লাগে। -5টো ক'ত আছে আমাৰ, এইটো আছে, আৰু +5টো কি আছে আমাৰ এইটো আছে। সিহঁতৰ মাজত কি কি মধ্যৱৰ্তী অখণ্ড সংখ্যা আছে, -4 -3 -2 -1 0 1 2 3 4 এইকেইটাই আছে। গতিকে আমি উত্তৰটো কি লিখি দিব পাৰোঁ, উত্তৰটো কি লিখি দিব পাৰিবা এতিয়া, -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ হ'ল -4 -3 -2 -1 0 1 2 3 4 বাছ একেটাই, ঠিক আছে। যদি কোনোবাই কিবা বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰিবা, মই কমেণ্ট বক্সত বা যেনেকৈ পাৰোঁ মই বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া কুৱেশ্যন নম্বৰ 4 চোৱা কি কৈছে ইয়াত আমাৰ, যে সূচক বিধি a⁴m by a⁴n ইকুৱেল টু a⁴m-n। এই সূচক বিধি মতে আমাৰ কি প্ৰমাণ কৰিব লাগে, যে a⁴0 ইকুৱেল টু 1 আৰু m ইকুৱেল টু n। ইয়াত কণ্ডিশ্যনটো কি দিছে আমাৰ, m ইকুৱেল টু n হ'ব লাগিব, আৰু সূচক বিধিটো কি দিছে, a⁴m by a⁴n ইকুৱেল টু a⁴m-n, ঠিক আছে। এই বিধি ব্যৱহাৰ কৰি আমাৰ প্ৰমাণ কৰিব লাগিব যে a⁴0 ইকুৱেল টু 1। এতিয়া চোৱা এইটো আমি কিদৰে সমাধান উলিয়াম। কুৱেশ্যন নম্বৰ 4, দিয়া আছে আমাৰ কি m ইকুৱেল টু n, ঠিক আছে। এতিয়া সূচক বিধিটো আমাৰ কি আছে, দিয়া আছে যিহেতু a⁴m by a⁴n ইকুৱেল টু a⁴m-n,
ঠিক আছে এতিয়া হৰণ চিনটো থকা মানে আমি এইটো কিদৰে লিখিব পাৰোঁ a to the power m by a to the power n equal to a to the power m minus n ঠিক আছে এতিয়া চোৱা ইয়াত আমি কি কৰিব পাৰোঁ যিকোনো এটা আমি পৰিৱৰ্তন কৰিব পাৰোঁ ঠিক আছে এতিয়া চোৱা যিকোনো এটা মানে কোনটো বুজাইছোঁ হয়তো এমৰ জাগাত n বহাই দিয়া নহ'লে এনৰ জাগাত m বহাই দিয়া কাৰণ m আৰু n কি আছে একে আছে যিকোনো এটাহে পৰিৱৰ্তন কৰিবা তুমি এমৰ জাগাত m টো ৰাখিলোঁ কিন্তু এনৰ জাগাত আমি m লিখি দিলোঁ ইয়াত আমি কি কৰিম আমি এমৰ জাগাত m ৰাখিম কিন্তু এনৰ জাগাত আমি লিখি দিম m কিয় যিহেতু আমাৰ কি আছে m ইকুৱেল টু n অৰ্থাৎ m আৰু n দুটা এক সমান আছে এটাৰ জাগাত আনটো বহালেই হ'ল যিকোনো এটাৰ জাগাত আন এটা মান বহাই দিলেই হ'ল দুটাৰ পৰা দুটাই শুদ্ধ হ'ব এতিয়া a to the power m আৰু a to the power m কি হ'ব কটা কৰি যাব থাকিব কিমান ইকুৱেল টু 1 আৰু m minus m মানে কিমান হ'ব আমি কি জানো 2 minus 2 কৰিলে কিমান হয় 0 3 minus 3 কৰিলে হ'ব 0 তেতিয়াহ'লে m minus m মানে কিমান হ'ব আমাৰ 0 অৰ্থাৎ ইয়াৰ পৰা কি গম পালোঁ আমি যে a to the power 0 ইকুৱেল টু 1 বস এইটো প্ৰমাণ কৰা হৈ গ'ল ঠিক একেদৰে কুৱেশ্যন নম্বৰ 5 টো কি কৈছে সূচক বিধি a to the power m by a to the power n equal to a to the power m minus n ত m equal to 0 লৈ প্ৰমাণ কৰা যায় a to the power minus n equal to 1 by a to the power n সেম আগৰটোৰ দৰে কুৱেশ্যন খালি ইয়াত কণ্ডিশ্যনটো বেলেগ দিছে আগতে আছিল m equal to n কিন্তু ইয়াত দিছে m equal to 0 লৈ আমাক প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে যে a to the power minus n equal to 1 by a to the power n এই সব কুৱেশ্যন নম্বৰ 5 কণ্ডিশ্যন তুমি কি দিছে m equal to 0 বুলি কৈছে ঠিক আছে তেতিয়া আমাৰ সূচক বিধি কি দিছিলে a to the power m হৰণ a to the power n equal to a to the power m minus n ঠিক আছে হৰণ মানে আমি কি জানো আগতে আমি কি কৈছিলোঁ যে a to the power m by a to the power n এনেকৈ আমি লিখি দিব পাৰোঁ আৰু ইয়াত আমাৰ কি হ'ব প্ৰথমত আমি সেম ৰাখি থম এটা আমি কি কৈছে m ৰ মান কি হ'ব লাগে আমাৰ 0 হ'ব লাগে তাৰমানে আমাৰ m য'ত আছে তাত আমি 0 বহাই দিম ইয়াত m আছে ইয়াত আমি m equal 0 বুলি কৈছিলে তে আমাৰ জায়গাত ইয়াত আমি 0 বহাই দিম বাই তলত আছে a to the power n আৰু এফালে আমাৰ কি হ'ব m ৰ জায়গাত আমি কি বহাই দিম 0 minus n হ'ব কিয় যেহেতু আমাৰ m equal to 0 বুলি কৈছিলে এতিয়া চোৱা a to the power 0 আমাৰ কি হয় আমি কি জানো 1 by তলত আছে আমাৰ a to the power n equal to a to the power 0 minus n মানে কিমান হ'ব আমি কি জানো আমি মনত পেলোৱা যে আমি কি কৈছিলোঁ যে a minus 0 equal to কি হ'ব a হ'ব কিন্তু 0 minus a কৰিলে মানে কিমান হয় minus a ঠিক আছে গতিকে আমাৰ 0 minus n মানে কিমান হ'ব আমাৰ minus n হ'ব বুজি পালা এতিয়া চোৱা এই বস্তু এইফালে লৈ আহা এইটো minus n টো এইফালে লৈ আহা আৰু 1 by a to the power n সেইফালে লৈ যোৱা ইকুৱেল টু কিমান হ'ব 1 by a to the power n বস এইটো আমাক প্ৰমাণ কৰিব দিছিলে